Hello everyone, good morning. মই ডিম্পি আপোনালোক সকলোকে পুনৰ আন এটা নতুন ভিডিও, আন এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। বহু দিনৰ মূৰত ব্লগ কৰিছো। ব্লগ কৰাই হোৱা নাছিলে। তথাপিতো আজি ভাবিছো আৰম্ভ কৰো। কি দেখাব পাৰো নেজানো আৰু ইতিমধ্যে দেখুৱাইছো ঘৰত। আজি সৰুকে এখন খৰাই মই আগবঢ়াইছো। আসলে বহুত দিনৰ পৰা ভাবি থকা এখন খৰাই আছিলে। ডিম বুলি ভাবি আছিলো। মা দেউতা যেতিয়া ইয়াত আছিলে গা বেয়া হৈ আছিলে তেতিয়াই মই ভাবিছিলো। সো কিবা কিবি সুবিধা অসুবিধাত মিলা নাছিলে তথাপিতো আজি মিলিলে ভাবিলো আজি ৰাখী পূৰ্ণিমা দিনটো ভাল আজিয়ে মই দিও সৰুকে আগবঢ়াইছো যি যত আছিলে কষ্টবোৰ ৰাতিপুৱা 6টা বজাতে অফিচলৈ ওলাই গল পটককে মই এতিয়া আনকি মই অকলে সেই কাৰণে যি যেনেকে মই পাৰিছো তেনেকে ঘৰতে সৰুকে এখন খৰাই আগবঢ়াইছো আৰু লগতে আজি হল ৰক্ষা বন্ধন আৰু ৰক্ষা বন্ধনৰ সকলোকে বহুত শুভেচ্ছা জনাইছো মোৰ সকলো দাদা ভাইটিলে ভন্টি বা সকলোলৈকে মোৰ অন্তৰৰ পৰা বহুত ৰক্ষা বন্ধনৰ শুভেচ্ছা জনাইছো সকলোৰে লং লাইফ দীৰ্ঘায়ু মই কামনা কৰো হেয়াই আৰু য়াংকি কি অৱস্থা কৰিছে ঘৰৰ এইবোৰ গুটেই পাতি লৈছে খেলা বস্তুৱে সস্তুৱে ঘৰখন অৱস্থা নাই আৰু এয়া মই ধুনিয়াকে দিলো আগবঢ়ালো চাকি গা পা ধুই য়াংকিকো ধুৱালো আৰু এতিয়া যাম তলৰে য়াংকিৰ লগতে খেলিবলৈ তাই দাদা এটা আহি থাকে সদায় তাইৰ লগত আৰু তাই যোৱা বছৰো সৰুকে ৰাখি পিন্ধাইছিলে যোৱা বছৰ ইমান বুজি পোৱা নাছিলে এই বছৰ তাই পিন্ধাবলৈ যাব বুলে ৰাখি সো তাইকে হেয়াও লৈ যাম ৰক্ষা বন্ধন বুলি তাই পিন্ধাব ট্ৰিন হয় পোৱালিটোৰ নাম আগতে আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত সো তাই পিন্ধাব ট্ৰিনক আৰু তাই আৰু এটা দাদা আছে ঋষু দাদাকো তাই ৰাখি পিন্ধাব খালি আবেলিকে পিন্ধাব হয়তো আমি যাম নহলে হিও আহিব পাৰে সো চাও কি হয় তাই বিৰাট বেছি এক্সাইটেড হৈ আছে আৰু লগতে তাই ককায়েক গিটাও বিৰাট বেছি এক্সাইটেড সো য়াংকি যাব এতিয়া ট্ৰেইন আমি য়াংকি তুমি দেখাই দিয়া নিজকে ট্ৰেইন দাদা ঘৰলে কেলে যাবা তুমি কি পিন্ধাবা ট্ৰেইন দাদাক ৰাখি কোৱা ৰাখি আৰু ডক্টৰ সেটো খেলিবা ট্ৰেইন দাদাৰ ওচৰত ডক্টৰ সেট আছে খেলিব তাই একদম গা পা ধুই কাপোৰ কানি পিন্ধি টিকনি সিকনি বান্ধি ৰেডি সো ময়ো যাওঁ আজি ট্ৰেইনৰ মাকে মানে বয়ে আজি কৈছে ব্ৰেকফাষ্টটো আমাৰ ঘৰতে কৰিবা সো মই ৰাতিপুৱা একো খৰায়ো দিলো একো খোৱাও নাছিলো সো এতিয়া যাম তাতে ৰাখি চাকি পিন্ধাই ব্ৰেকফাষ্টটো বয়ে তাতে কৰিবলৈ কৈছে তাতে ব্ৰেকফাষ্ট কৰিম তাৰ পিছত আজিৰ দিনটো আৰম্ভ কৰিছো এনেকৈ লগত আপোনালোকক ৰাখিম নাজানো কিমান কি দেখুৱাব পাৰো সো ষ্টে কানেক্টেড উইথ মাই ব্লগ আজি ৰাখী পূৰ্ণিমাৰ স্পেশাল এই ব্লগটো আপোনালোকলৈ আগবঢ়াইছো আশা কৰো আজি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু সদায় কোৱাৰ নিচিনাকৈ যদি মোৰ চেনেলটো নতুন দৰ্শক প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু তলত কমেন্টছ লিখিবলৈ একদমই নাপাহৰিব চলো এতিয়া যাওঁ বেছ দেৰি হৈছে 10টা বাজি গলে যাওঁ পটককে তাক ৰাখি সাখি পিন্ধাই চাউল দি দিয়া মই দি দিছো আৰু দি দিয়া কোন সবৰে এটা মিঠাই এটা খুৱাই দিয়া ইখনটা ধৰা ৰাইট হেণ্ড এইখন মিঠাইটো লোৱা হাইটোকে খুৱাই দিয়া বাবা ৰক্ষা কৰো কোৱা নমু ট্ৰেইন দাদাক ভালকে ৰাখিবা ৰাখি পিন্ধাম দেই এখনতে ধৰা হেপী ৰক্ষা বন্ধন কোৱা থেংক ইউ বাবা গাঁঠি মাৰিব নাজানো নহয় মায়েহে জানিব এপিনে য়াংকি এপিনে চোৱা বাবা ট্ৰিনদাদা ঘৰক এটা কৰি দিয়া বাবা বঢ়িয়া এতিয়া ট্ৰিনে কি দিবা তাইক ককায়েকটো হৈ একো দেখা এইটো চোৱাচোন অলপ আন্ধাৰ আৰু ট্ৰিনে ভনীয়েকক বিৰাট ধুনীয়া হেয়াৰ বেণ্ড এডাল ক্লিপ এযোৰ তাৰ পাছতে চকলেট চিপছ দি একদম ভনীয়েকক পুৰা খুশ কৰি দিছে আৰু এই ধৰণে দুইটাই ৰাখি সেলিব্ৰেশন কৰিলে আৰু আনফালে এয়া আমাৰ আহি গ'ল আবেলিলে ঋষু দাদা একদম বিৰাট এক্সাইটেড ভনীয়েকে ৰাখি পিন্ধাব য়াংকিও প্ৰথমতে বিৰাট লাজ কৰিছিলে কিন্তু পাছত তাই আহিলে ধুনীয়াকৈ পূজা কৰিলে কৰি এতিয়া ৰাখিটো পিছে গাঁঠি মাৰিব নোৱাৰে যেতিয়া গাঁঠিটো ময়ে মাৰি দিছোঁ আৰু এই ধৰণে আজিৰ দিনটো পাৰ হ'ল
আৰু ৰিশু দাদাই ইয়াংকিলে বৰ ধুনীয়া বাৰ্বি পুতলা এটা লৈ আহিছে ইয়াংকে দেখি একেবাৰে ক'ব নোৱাৰা হৈ গৈছে লগে লগে খুলি ফালি আদাই একদম বুকুতে বান্ধি থৈয়ে দিছে পুতলা আৰু এই ধৰণে ধুনীয়াকৈ ৰাখি সেলিব্ৰেশ্যন হৈ গ'ল আৰু সকলোলৈকে পুনৰবাৰ আকৌ এবাৰ দেৰিকৈ হ'লেও যিহেতু কি ব্লগটো দেৰিকৈ পাব ৰাখিৰ সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ চাও তোমাৰ টিকনি গিটেল এনেকে লৰাই দিয়াচোন ইমান কিউটি লাগিছে ইয়াকে কিউট কেনেকে হয় তেনেকে কিউট হয় আমি এটা ক'ত গৈ আছো ফুফু গৈ আছো হেল্ল' এভৰিৱান কালিৰ ব্লগটোৰ পৰা আজি নেক্সট ডে মই কন্টিনিউ কৰিছো কালি আছিলে ৰক্ষা বন্ধন আৰু ইয়াকে দুটা দাদাক ৰাখি পিন্ধালে হেয়া মই অকমান শেয়াৰ কৰিলো আৰু তাৰ পিছত বিশেষ একো নাছিলে মোৰ বিখালে ভাত খালো সোনকালে শুই থাকিলো কষ্টবে কালি চিকেন বনাইছিলে চিকেন স্পেশালিস্টে আৰু সোনকালে ভাত খাই শুই থাকিলো আৰু আজি এতিয়া অকনমান ফুৰিবলৈ আহিছো মানে অকন মনটো ফুৰিবলৈ আহিও মনটো বেয়া আকৌ দেই সেইটোৱে আচলতে মনটো বেয়া মানে কি হ'ল ৰাতিপুৱাই আমি প্লেন কৰিলো আজি কষ্টাবৰ আছিলে অফ আমাৰ সানডে অফ বুলি নাথাকে উইকডেজত অফ থাকে সো আজি মানডে হয় তাৰ অফ আছিলে সো পটককে ভাবিলো আজি যাওঁ আৰু ক'বাত ওলাই পেলাই বহুত দিন তেনেকে বাহিৰত যোৱা নাই ৰিজৰ্ট তো প্লেন কৰিলো যে ৰেডি হৈ থাকিবা 12টা বজাত আমি যাম সোনাপুৰ আৰিয়ান উৎসলৈকে যাম বুলি ভাবিছিলো বহুত দিন যোৱা নাই মই তাৰে খানাটো বৰ ভাল পাওঁ আৰিয়ান উৎসক বা স্প্ৰিং ভেলি হত ক'বাত গলো হেতেন আৰু একদম উলাই মেলি ৰেডি আৰু আমাৰ ইয়াংকে টিকনি বান্ধি তাৰ পাছপা বৰষুণ এয়া সব গ্লাছত পানী গুটে পানী মনটো বেয়াই লাগি আহিলে আসলে আমাৰ মেইন এইমটো আছিলে যে জাম ৰিজৰ্টলৈ একচুয়ালি ইয়াংকিক অকমান খেলাবলৈ মন আছিলে ওপেন তাত পাৰ্ক সাৰ্কো আছে তাই খেলি ভাল পালে হেতেন হেতুহে আসলে মেইন এইম আছিলে এটা কষ্ট গলে ইমান দূৰ যেতিয়া যামেই তাই বাহিৰলৈও ওলাব নোৱাৰিব ইমান বৰষুণ পাৰ্কত চুচুইবা ইমান দূৰ বৰষুণ সো কি কৰিম সো এতিয়া আমি নাজানো ক'ত গৈ আছো এতিয়া আমি হেতু সাইড নগলো এতিয়া আমি এফালে এতিয়া ক'ত পাইছোহি গুৱাহাটী কমাৰ্চ পাইছোহি চাওঁ ক'ত যাওঁ ক'বাত খাম আৰু ন লাঞ্চ ক'বাতে লাঞ্চটো খাম বুলি কৈছে সো গৈ আছো য'ত ফাইনেল হয় দেখুৱাম ফাইনেলি আমি ক'ত আহিলো ইয়াৰ ভিতৰতে গুৱাহাটীৰ ভিতৰতে ক'বাত খাম আৰু সো বেয়া লাগিছে ৰিজৰ্ট যাম বুলি ভাবিলো প্লেন কৰিলো কিবা এটা আৰু হ'লগে কিবা এটা অকমান দূৰ ফুৰাও হ'লতেন ইয়াকে খেলিবলৈও পালেহেঁতেন চাওঁ গোটেই বৰষুণ সো লগ পাই আছো দেখাম ক'ত গ'ম ক'ত যাম কি কৰিম অলপমান শ্বেয়াৰ কৰিম ডিসাইড কৰিলো আমি যাম ফুড বিলালৈকে যাওঁ আৰু ক'তনো যাম চাওঁ কেনেকুৱা লাগে ভিতৰত বহুত দিন ফুড বিলালো অহা নাই পিছে অলপ বৰষুণটো কমিছে এতিয়া চাওঁ ইয়াংকে ভাল পাব চাগে ইয়াতে অকমান ওপেন স্পেচ টাইপ যে সেইকাৰণে ইয়াতে আহোঁ বুলি ভাবিলো ৰেষ্টুৰেণ্টত বেলেগ ৰেষ্টুৰেণ্টত সোমাব মন নগ'ল সো এতিয়া বোলে ইয়াংকে আমি পাই গ'লেহি ভিডিওটো যিসকলে স্কিপ নকৰাকৈ কণ্টিনিউকৈ চাই আছে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু তাৰ মাজতে এটা কথা কৈ থওঁ যদি কোনোবা নতুন দৰ্শকে মোৰ চেনেলটো চাই আছে তেনেহ'লে প্লিজ ৰেড কালাৰৰ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি পেলাই মোক অলপ ছাপোৰ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কাষতে থকা বেল আইকনটো হিট কৰি পেলাই অল কৰি দিব আৰু শেষত যদি ভিডিওটো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক এটা প্ৰেছ কৰিবলৈ নাপাহৰিব ফুডবিলাখন নতুনতে যেনেকুৱা এটা মাহল আছিলে ইয়াত ভেৰাইটিজ খানা আছিলে ডমিনোজ আছিলে কুইক পিক আছিলে বেলেগ ধৰণৰ ষ্টল আছিলে সাউথ ইণ্ডিয়ান আছিলে চাট আছিলে কিন্তু আজিকালি সেইবিলাক একেবাৰেই নাই আহি বহুত বেছি বেলেগ লাগিলে ফুডবিলাখন আগৰ যিটো এটা
সোমালে ভাল লাগিছিলে বিভিন্ন ধৰণৰ ষ্টলৰ পৰা বেলেগ বেলেগ ফুড অৰ্ডাৰ কৰিব পাৰি এতিয়া অকল দুটা অপশ্যনহে আছে অকল কাবাবছ এণ্ড পৰাঠাছ এণ্ড কুইক পিক চ' আমি কুইক পিকৰ পৰাই দিলোঁ ড্ৰামছ অফ হেভেন আৰু য়াংকিয়ে যাতে বহি পেলাই কিবা এটা খাই থাকক তাইও এনজয় কৰক সেইটো কাৰণে তাইলৈ এটা ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ কৰিলোঁ এটাতো বাৰু অভিয়াছলি নোৱাৰে তথাপিতো তাই বিৰাট ভাল পায় ফ্ৰেঞ্চ ফ্ৰাইজ খাই আৰু যিহেতুকে ঘৰত আমি ক'ৰবাত যাম বুলি অলৰেডি ভাবিছিলোঁৱেই সেইকাৰণে মই তাইক ৰাতিপুৱাই ভাত অকণ খুৱাই দিছিলোঁ আৰু চ' ইয়াতে অকণমান ফ্ৰেঞ্চ ফ্ৰাইজ খাব আৰু লগতে এয়া নান লৈছোঁ নান অকণমান আৰু চিজ মেয়নিজ এনেকৈ দি পেলাই তাইক খুৱাই দিম আৰু আমি ল'লোঁ চিকেন ডাক বাংলা খাবলৈ বিৰাট টেষ্টি আছিলে কিন্তু যিয়ে নহওক আগৰ নিচিনা সেই ভাৱটো নাই আজিকালি আচলতে চব ৰেষ্টুৰেণ্টবিলাকেই তেনেকুৱাই হৈ গ'ল ক'ভিডৰ কাৰণে চব ৰেষ্টুৰেণ্টবিলাকৰ মানে এইবিলাক বস্তু তেওঁলোকে উঠাই দিবলগীয়া হ'ল যিমানবিলাক ষ্টল আছিলে চব বন্ধ হৈ গ'ল মাত্ৰ দুখন আছে আৰু আগতে যেনেকৈ মানুহ থাকে ভাল লাগে চবেই বাহিৰত বহে খেলি থাকে সেই বস্তুবিলাক আজিকালি ৰেষ্টুৰেণ্টবিলাকত একদমেই নাইকিয়া হৈ গ'ল বাৰু যি কি নহওক ফাইনেলি য়াংকে অকণমান সেই প্লে এৰিয়াটোতে অকণমান খেলি তাই ভাল পালে বহু দিনৰ মূৰত তেনেকৈ তাই খেলিছে বেলেগ কোনো বাচ্চা নাছিল অকল তাইয়ে আছিল যিহেতুকে বৰষুণো আছিলে সেইকাৰণে তেহেঁতৰ ষ্টাফৰ মানুহখিনিয়ে ভালকৈ মুচি মেলি দিছে যাতে তাই খেলিব পাৰক অকণমান পানী নিচিনা হৈ আছিলে বাৰু যি কি নহওক তাই সেইকণ এনজয় কৰা দেখি মোৰো ভাল লাগিলে আৰু লাষ্টত এয়া কেইকপিমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এনেকেই দিনটো পাৰ হ'ল চ' আশা কৰোঁ আজিৰ এই ব্লগটো চাই আপোনালোকে ভাল পাইছে যদি ভাল পায় প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু শেষত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চাই কেনে লাগিল পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই